আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যদি আপুনি গ্ৰছাৰীৰ দোকান এখন হোলসেল খুলিম বুলি ভাবিছে বা আপোনাৰ যদি সৰু এখন গ্ৰছাৰীৰ দোকান আছে সেইখন যদি হোলসেল বনাম বুলি ভাবিছে তেন্তে আপুনি কেনেকৈ হোলসেল বনাব আৰু দিনে আপুনি কিমান টকা লাভ পাব বা আপুনি মাহত কিমান টকা লাভ পাব এই সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে এই কথাটো ভাবিছেনে দিনে আপোনালোকে 2-3 হাজাৰ টকা লাভ কৰিব পাৰিব বা মাহত আপোনালোকে 50-60 হাজাৰ টকা লাভ কৰিব পাৰিব, কিন্তু কেনেকৈ সেয়া আপুনি যদি ভাবিছে, আপোনাৰ যদি এনেকুৱা ধৰণৰ ব্যৱসায় কৰাৰ মানে ইচ্ছা এটা আছে, যদি কৰি আছে, আপুনি যদি ডাঙৰ কৰিব বিচাৰে, হোলসেল কৰিব বিচাৰে, তেন্তে আপোনাৰ মাথাত এই আইডিয়া আহিছে নে নাই কমেন্ট সেকশনত কমেন্ট কৰিব। গতিকে মই মিঠুৱে আপোনালোকক স্বাগতম জনাইছো আজিৰ এটা নতুন বিজনেস আইডিয়াৰ ভিডিঅ' লৈ। ভিডিঅ'টো শেষলৈকে চাব, যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে পেজখন ফলো কৰি দিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে গ্ৰছাৰী দোকান হোলসেল আপুনি কেনেকৈ কৰিব আৰু কিমান ইনভেস্ট কৰিব লাগিব, আসলতে প্ৰফিট কিমান হ'ব আৰু কাস্টমাৰক কিদৰে আপুনি ফিক্স কৰিব পাৰিব। এইকেইটা আপোনালোকৰ একেবাৰে গুৰুত্বপূৰ্ণ টপিক আৰু এই বস্তু কেইটা আপোনালোকে ধৰি ৰাখিব লাগিব। এই পইণ্টছ কেইটাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব। এতিয়া মই আপোনালোকক পুনৰবাৰ কৈ দিছো, চাব গ্ৰছাৰী দোকান হোলসেল কেনেকৈ বনাব সেই বিষয়ে যেহেতু মই ক'বলৈ গৈ আছো, তাত আপোনালোকে কিমান ইনভেস্ট কৰিব লাগিব। প্ৰথমতে ইনভেস্ট, তাৰ পিছত প্ৰফিট কিমান হ'ব সেইটো আপুনি চাব লাগিব। নেক্সট আপোনালোকে কাস্টমাৰ কিদৰে ফিক্স কৰিব। এই তিনিটা বস্তুৰ ওপৰত যদি আপোনালোকে গুৰুত্বটো দিয়ে তেন্তে আপোনাৰ এই বিজনেছখন একেবাৰে সুকলমে চলি যাব। এতিয়া ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, কাৰণ শেষত মই আপোনালোকক ৰিয়েল লাইফ ক্যালকুলেশন দি দিম। কাৰণ যদি মই আপোনালোকক ৰিয়েল লাইফ ক্যালকুলেশনে দিব নোৱাৰো তেন্তে মই কিহৰ বিজনেস আইডিয়া আপোনালোকক দিব আহিছো হে। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলৰ সৰু হওক গ্ৰছাৰীৰ দোকান আছে কমেন্ট সেকশনত কমেন্ট কৰিব, বা যাৰ মাইণ্ডত চলি আছে যে মই এখন গ্ৰছাৰীৰ দোকান দিম তেওঁলোকে যাতে এই ভিডিঅ'টো শেষ কৰি শেষলৈকে চাই। ধৰক মই এটা নাম লৈছো, ধৰক ৰমেশ নামৰ এজন ব্যক্তিয়ে আপোনাৰ গাঁৱৰ ভিতৰত এটা সৰু দোকান দিছে বা দোকান এখন আছে, তেওঁৰ গেলামালৰ দোকান, আৰু দিনে দিনে তেওঁৰ দোকানত কাস্টমাৰ আহে কিন্তু লাভ কম হয়। যদি আপোনাৰো এনেকুৱা হৈ আছে তেন্তে অলপমান মাথাটো খটাওক, অলপমান ভাবক, অলপমান ভিডিঅ'টোত মনোযোগ দিয়ক। কিয়নো গ্ৰছাৰী বিজনেছত প্ৰফিট মাৰ্জিন কেৱল আপোনালোকে হয়তো জানে যিসকলে দি আছে 2% বা 8% আপোনালোকে পায়। এতিয়া মনত ৰাখিব, ৰমেশে সিদ্ধান্ত ললে যে মই মোৰ যিখন দোকান আছে এই দোকানখন হোলসেল হাব বনাম, মানে ডাঙৰকৈ দিম, হোলসেলত মই মানে এবাৰ বস্তু বিকিম, তেনেকুৱা ধৰণৰ এটা মনত মানে আশা ললে, মনত এটা খেলালে তেওঁৰ। মানে দোকানত মাথো গাঁওবাসী আহিব, বস্তু কিনিব, আৰু গাঁৱৰ পাৰ্শ্বৱৰ্তী যিবিলাক দোকান আছে সেই দোকানীবিলাক আহিব, হোটেল আছে, টি ষ্টল, ৰেষ্টুৰেণ্ট, তেওঁলোকে বাল্ক লৈ যাব বুলি তেওঁৰ এটা মনত ধাৰণা। আৰু এই মডেলটোত কাস্টমাৰৰ বাবে চেপ ৰেট হ'ব, এই কথাটো মনত ৰাখিব। আপোনাৰো যদি ওচৰত তেনেকুৱা আছে বা আপুনি যদি ভাবে যে মই এইখন হোটেলত দিব পাৰো, এইখন ফাষ্ট ফুডত দিব পাৰো, বা এইখন চাহ দোকানত মোৰ বস্তু মানে চলিব, বা এইখন হোটেলত মোৰ বস্তু চলিব, তো আপোনাৰ ওচৰতো যদি তেনেকুৱা মানে বস্তু আছে তেতিয়া আপোনাৰ মানে এনেকুৱা হ'ব, বস্তুবিলাক ফাষ্ট সেল হ'ব, বাল্ক প্ৰফিট হ'ব আপোনালোকৰ, এই কথাটো মনত ৰাখিব। গতিকে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ যদি প্ৰতিষ্ঠানবিলাক আছে তেন্তে আপুনি এবাৰ মাথাটো মাৰি চাব পাৰে। এবাৰ তেওঁলোকৰ লগত গৈ মানে অলপ তেল মাৰিব লাগিব দিয়কচোন, অলপ মানে তেওঁলোকৰ লগত কথা বতৰা পাতি যে আপুনি বস্তু দিব এনেকুৱা হিচাপত অলপ মানে এনেকুৱাকে ধৰি দিব। গতিকে তেনেকুৱা ধৰণে কথা পাতিব পাৰে। আৰু গাঁৱৰ সৰু দোকানবিলাকক আপুনি ডাইৰেক্টলি মেইনলি টাৰ্গেট কৰিব লাগিব, যিবিলাক গাঁৱৰ সৰু সৰু দোকান থাকে। আজিকালি গাঁৱত কিমান দোকান হৈ গৈছে, সেই দোকানবিলাকক যদি আপুনি মাথা মাৰে যে মোৰ দোকানৰ পৰা এওঁলোকক বস্তুবিলাক দিম, তো আপুনি একদম নিশ্চিন্ত থাকক, আপোনাৰ সেলিং পুৰা ফাষ্ট হৈ যাব। আৰু চাহ দোকান, মিঠাই দোকান, এইবিলাক আপোনালোকে অলপ মাথা মাৰিব লাগিব। মই ক'লোৱে আপোনালোকক। তাৰ পিছত ৰেষ্টুৰেণ্ট, কেণ্টিন, হোটেল, এইবোৰ আপোনাৰ মূল বায়াৰ হ'ব, এই বস্তুটো মনত ৰাখিব। ৰেষ্টুৰেণ্ট, কেণ্টিন, হোটেলছ, এই বস্তুবিলাক মূল বায়াৰ, মানে তেওঁলোকে আপোনাৰ বস্তু বহুত লৈ যাব একেবাৰতে, আপোনাৰ লাভটো সোনকালে হ'ব আৰু বস্তুখিনিও সোনকালে বিকা যাব, এই বস্তুটো মনত ৰাখিব। তাৰ পিছত প্ৰডাক্ট চইচ, আপুনি কি বস্তু আনিব, প্ৰডাক্ট চইচৰ কথা মই ক'ব নালাগে, নিশ্চয় ঠাইলৈ বেলেগ বেলেগ হ'ব। আপোনাৰ ওচৰৰ মানে যিবিলাক দোকান থাকে সেই দোকানবিলাকত কি চলে আপুনি নিশ্চয় গম পাব।
আৰু বিশেষকৈ যিবিলাক হোটেল থাকিব, যিবিলাক হোষ্টেল থাকিব, সেইবিলাকত চাউল, দালি, তেল, চেনি, নিমখ এইবিলাকতো লাগিবই। এইবিলাক আপোনাৰ দোকানত থকাটো স্বাভাৱিক, সেইবিলাক আনিব লাগিবই। তাৰপিছত আপোনালোকৰ বিস্কুট, স্নেক্স, তাৰপিছত চফ্ট ড্ৰিংক, চাওমিন, মছলা, পেকেট, গটছ এইবিলাক আপুনি ৰাখিবই লাগিব। এইবিলাক মেণ্ডেটৰী হয়। এইবিলাক আপোনাৰ ঠাইলৈ কথা নাই, যিকোনো ঠাইতে এইবিলাক চলি যাব। সেই হিচাপত মই আপোনালোকক কৈছোঁ। তাৰপিছত মই আৰু এটা ষ্টেপত আপোনালোকক বিজনেছ মডেলখিনি জনাবলৈ চেষ্টা কৰিছোঁ। আচলতে বিজনেছ মডেলটো কি হ'ব ইয়াৰ? ধৰক আপোনাৰ মিনিমাম অৰ্ডাৰ পলিচি 2000 আপোনাৰ মানে দিয়া হ'ব লাগিব বুলি আপুনি ধৰি লওক। মানে 2000 মিনিমাম অৰ্ডাৰ পলিচি আপোনাৰ দোকানত আহে। তেতিয়া ফ্ৰী ডেলিভাৰী আপুনি ৰাখিব লাগিব। যিবিলাক ওচৰৰ দোকান হ'ব সেইবিলাকত ফ্ৰী ডেলিভাৰী আপুনি দিব লাগিব, আৰু দূৰৰ হ'লে কিবা এটা চাৰ্জ ল'ব লাগিব যদি আপুনি ভাবে। তাৰপিছত ক্ৰেডিট ছিষ্টেম, আপুনি ৰেগুলাৰ কাষ্টমাৰক 15 দিন বা মাহেকীয়া আপোনালোকে ক্ৰেডিট ছিষ্টেম দিব লাগিব। মানে সেইটো ৰাখিব লাগিব আপোনাৰ অপশ্যন আৰু বিশ্বাসী কেইজনক। তাৰপিছত আপোনালোকৰ আৰু এটা ষ্টেপত আহিব প্ৰফিট কেলকুলেশ্যন। আচলতে প্ৰফিট কেলকুলেশ্যন কি? চাউল 50 কেজি যদি আপুনি বিকে, তেতিয়া আপোনাৰ লাভ হয় 50ৰ পৰা 100 টকা। এইটো মনত ৰাখিব। তাৰপিছত তেল যদি আপুনি 15 লিটাৰ কেছ এটা বিকে, তেতিয়া আপোনাৰ হয়তো লাভ হ'ব 150 টকা। আৰু স্নেক্সৰ কাৰ্টুন যদি আপুনি বিকে, তেতিয়া লাভ হ'ব আপোনাৰ 70ৰ পৰা 100 টকা। গতিকে দিনে যদি 20-30টা বাল্ক আইটেম আপোনাৰ যায়, তেতিয়া মাহত আপোনাৰ 50-60 হাজাৰ টকা ইজিলি লাভত থাকিব। এই বস্তুটো মনত ৰাখিব। মই আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ যে 50-60 হাজাৰ টকা কেনেধৰণে আপোনালোকে মাহত লাভ কৰিব পাৰিব। সেই ষ্টেপটো নিশ্চয় আপোনালোকে এতিয়া বুজিলে, সেই কথাখিনি নিশ্চয় আপোনাৰ মাথাত সোমালে। যদি কিবা বুজি পোৱা নাই, যদি কিবা এতিয়াও আপোনালোকৰ পাজল আছে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। গতিকে আপোনালোকৰ গাঁৱত বা চহৰত কিমানটা সৰু দোকান আছে কমেণ্টত আপুনি লিখক। এই ভিডিঅ'ৰ আপোনালোকৰ ধৰক 20টা দোকান আছে, আৰু প্ৰত্যেক দোকানে যদি মাহত 5000 টকাৰ মাল লয়, তেন্তে আপোনাৰ মাহেকীয়া হোলচেল বিক্ৰী হ'ব 1 লাখ টকা। এই কেলকুলেশ্যন শুনি আপোনাৰ মাথাত চিন্তা আহিছেনে? হয়তো মোৰো হ'ব পাৰে। এই বস্তুটো যদি আপোনাৰ মাথাত আহিছে, তেন্তে আপুনি নিশ্চয় এদিন ছাকচেছফুল ব্যৱসায়ী হ'ব, এদিন বহুত ডাঙৰ মানুহ হ'ব, যদি আপোনাৰ মাথাত এই কথাখিনি সোমাইছে। যদি সোমোৱা নাই, তেন্তে কি ক'ম আৰু, আজিকালি মানে কথা কৈ লাভ নাই, মানে সৰু থিংকিং ৰাখি মনত লাভ নাই, কিবা এটা ডাঙৰ ভাবক। গ্ৰচাৰী দোকান, হোলচেল হাব আপুনি কেনেকৈ বনাব, এইবিলাক যদি আপোনাৰ মাথাত সোমাই আছে, বা টাৰ্গেট কাষ্টমাৰ আপুনি ফিক্স কৰক। এইবিলাক যদি আপুনি কৰে, বা বাল্ক প্ৰডাকশ্যন যদি আপুনি ষ্টক কৰক, এই বস্তুবিলাক যদি আপুনি মানি চলে, মিনিমাম অৰ্ডাৰ পলিচি আপুনি ৰাখক, ডেলিভাৰী ব্যৱস্থা আপুনি কৰক, বা লাভ হ'ব এই ডেলিভাৰী ব্যৱস্থা কৰিলে, এইটো মই গেৰাণ্টি দিছোঁ আপোনালোকক। আজিকালি দোকানীবিলাকৰ সময় নাথাকে। গতিকে আপোনাৰ গাঁৱৰ প্ৰথম হোলচেল দোকান বুলি আপুনি ভাবেনে? যদি হোলচেল দোকান আছে গাঁৱত, তেন্তে কমেণ্ট কৰিব। আৰু যদি আপুনি বনাব বিচাৰে প্ৰথম, তেন্তে কমেণ্ট কৰিব। যদি এই ভিডিঅ'টোৰ পৰা নতুন আইডিয়া পালে, আপুনি শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱীলৈ এই বিজনেছ আইডিয়াটো। আৰু যদি বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থওঁ, তেতিয়া কৰি থ'ব পাৰে। গতিকে ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব যদি বিচাৰেহে। আৰু ভাল লাগিলে ভিডিঅ'বিলাক আপুনি আপোনাৰ বন্ধু বান্ধৱীসকলৰ মাজলৈ শ্বেয়াৰ কৰিব। আৰু যদি কিবা থাকি গ'ল, যদি কিবা নতুন বিজনেছ আইডিয়া লাগে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আজি আৰএম বিজনেছ চেনেলৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।